নমস্কাৰ। আজি আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক এই আমাৰ যি ভগৱানে উশাহ নিশাহ দি পঠিয়াইছে সেই উশাহ নিশাহৰ ওপৰত কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। আমি নিৰন্তৰ উশাহ নিশাহ লৈ আছোঁ আৰু এই উশাহ নিশাহৰ কেতিয়াও শেষ নহয়। ভগৱানে এটা হিচাপত আমাক উশাহ নিশাহ দি পঠিয়াইছে বুলি কৈছে। আৰু আমাৰ আমি যি মানে স্ক্ৰিপচাৰবিলাক পঢ়োঁ বা আমাৰ হিন্দু ধৰ্মৰ যি স্ক্ৰিপচাৰ আছে বা ধৰ্মৰ গ্ৰন্থ আছে, মন্ত্ৰ পুথি আছে, গোটেইবিলাকত উশাহ নিশাহৰ বিষয়ে বহুত কথাই পোৱা যায়। আৰু যিহেতু সময়বিলাক গৈ আছে, আমি উশাহ নিশাহ এনেই লৈ থাকোঁতেও উশাহ নিশাহবিলাক গৈ আছে আৰু আমি তাক এটা ক্ৰমাত লৈ থাকিলেও তাৰ উশাহ নিশাহবিলাকত মানে যদি আমি লাহেকৈ স্পীডত ল'লেও উশাহ নিশাহখিনি গৈ আছে আৰু আমি উশাহ নিশাহটো অকণমান লাহে লাহে ল'লেও আমাৰ তেনেকৈ সময়খিনি গৈ আছে। কিন্তু আপোনালোকে মন কৰিব, আপোনালোকে প্ৰাকৃতিক জগতলৈ মন কৰক। আপোনালোকে কিছুমান জীৱ জন্তু আছে, যিবিলাক জীৱ জন্তু আপোনালোকে মন কৰক, উদাহৰণস্বৰূপে কুকুৰৰ উশাহ নিশাহ আপোনালোকে মন কৰক, খুব খৰকৈ সিহঁতে উশাহ লয় আৰু কিমান বছৰ জীয়াই থাকে, খুব বেছি 20 বছৰ জীয়াই থাকে। আৰু এবিধ প্ৰাণী আছে কাছই তেওঁলোকৰ উশাহ নিশাহ একদম মন্থৰ গতিত লয় বুলি কৈছে, মানে একদম ধীৰে ধীৰে লয়। আৰু কাছ জীয়াই থাকে 250 বছৰৰ পৰা 300 বছৰলৈ। এতিয়া আমি এই উশাহ নিশাহক কেনেদৰে ল'ব লাগে সেই কথা আমাৰ যোগ শাস্ত্ৰবিলাকত অতি ভালকৈ আছে। আপোনালোকে মন কৰক উশাহটো, এতিয়া মন কৰক ৰাতিপুৱা শুই উঠিলে বেছি সময় আমি শুই থাকোঁতেও সময়খিনি গৈছে আৰু উঠি দিলেও সময়খিনি গৈছে। গতিকে অকণমান ৰাতিপুৱা সোনকালে উঠক, বেলি ওলোৱাৰ আগে আগে। এনেনো কি কাৰণে আনৰ পৰা অলগদ্ধ নামৰ আখ্যাটো পাব লাগিছে, হয় নাই? এতিয়া ৰাতিপুৱা উঠি আপোনালোকে উশাহ লওক, দীঘলকৈ উশাহ লওক। বেদতে আপোনালোকে এটা পৰিকল্পনা কৰি লওক যে মই উশাহ নিশাহ অকণমান দীঘল ল'ম এইটো সময়ত। দীঘল চাওক, এনেকৈ ল'ব। এনেদৰে কৰি লৈছে। আপোনাৰ যিটো চকু নাকৰ সন্মুখত আনিছে, দীঘলকৈ উশাহ লৈছে আৰু দীঘলকৈ উশাহ এৰি দিছে। লৈছে, এৰিছে। এনেদৰে আপোনালোকে উশাহ নিশাহ যেতিয়া আপোনালোকৰ পৰিমাণটো দীঘল হ'ব, তেতিয়া আপোনালোকৰো আয়ুস কমাত বৃদ্ধি হৈ যাব। এই কথা মই কোৱা কথা নহয়, এই কথা আপোনাৰ বিভিন্ন গ্ৰন্থত আছে। চাচুকী ৰহস্য বুলি এখন কিতাপ আছে, আপোনালোকে হিন্দীত আছে, পঢ়িব পাৰে। আৰু অসংখ্য গ্ৰন্থ আছে, শিৱ সংহিতাত আছে এইবিলাক কথা। পাতঞ্জল যোগ দৰ্শনত আছে, অসংখ্য কিতাপ আছে। গতিকে কথা হ'ল কি, আমাক ভগৱানে এটা নিশ্চিত সময়ৰ কাৰণে উশাহ নিশাহ দি পঠিয়াইছে, এটা পৰিমাণত দি পঠিয়াইছে, লিমিটত দি পঠিয়াইছে। সেই উশাহ নিশাহখিনি যদি আমি খৰকৈ লৈ দিওঁ, তেতিয়া আমাৰ আয়ুস আল্টিমেটলি কমি যাব। কিন্তু আপোনালোকে এইবিলাক কথা মই কি কাৰণে কৈছোঁ, মই সাজি কোৱা কথা নহয়। আচলতে কোনোবাই বিশ্বাস নকৰিব পাৰে, আমাৰ লাংছৰ কেপাচিটি বা আমি যিটো উশাহ নিশাহৰ আমাৰ যিটো মানে হাঁওফাঁওৰ কেপাচিটি বা আমাৰ উশাহ নিশাহৰ যিটো বস্তু আছে, কি বুলি কয়, মই লাংছ বুলি কৈছোঁ, মানে আৰু আছে অসমীয়াত কি কয় নাজানো, তাৰ কেপাচিটিটো যেতিয়া আমাৰ বৃদ্ধি হয়, মানে তাৰ মজবুত হৈ থাকে, তেতিয়া আমাৰ আয়ুস দীঘল বুলি কৈছে। আপোনালোকে যিবিলাক মন কৰিব, যিবিলাক মানুহৰ খুব বেছি লাষ্টিং কৰে বা বহুত দিন জীয়াই থাকে, তেওঁলোকে কিবা এটা কামত ব্যস্ত ৰাখে নিজকে গোটেই জীৱনটো। এটা মানুহ জীৱন সৰু জীৱন নহয়, আপোনালোকে মন কৰিব। অসংখ্য কি আছে, ভাগৱতত এটা কথা আছে, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যহে ভজে আনে ভজিত নপাৰে। মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে যাৰ, সেহিহে ভজিব যত্ন কৰিয়া আমাৰ। তাৰমানে আমাৰ মানুহৰ জনমটো মানে অসংখ্য পুণ্যৰ ফলত পোৱা যায় বুলি কৈছে। ভগৱানক যিহেতু আমি যদি ভগৱানৰ ওপৰত মনটো খটাই ৰাখিব পাৰোঁ, বা এটা যি নিৰ্গুণ ব্ৰহ্ম আছে, সেই ব্ৰহ্মত যদি আমি মনটো খটাই কিনে আমাক জীৱনৰ এটা যি লক্ষ্য আছে, সেই লক্ষ্যত আগবাঢ়োঁ, তেতিয়াহ'লে আমাৰ জীৱন দীঘলীয়া হয় বুলি কৈছে। আপোনালোকে মন কৰিব, এজন আছে স্বামী শিৱানন্দ, আপোনালোকে ইউটিউবত ট্ৰাই কৰি চাওক, চাৰ্চ কৰি চাওক। তেখেতৰ আয়ুস কি কাৰণে দীঘলীয়া? তেওঁ খোৱা বোৱা নিয়মিত কৰে আৰু হোৱা নিয়মিত কৰে, নিজক লেজাৰটো নিয়মিত সময়ত দিয়ে সেইবিলাকত। আৰু তাৰমানে তেওঁলোকে যিবিলাক মানে চিকিৎসক আছিল, তেখেতৰ পাৰ্চনেল যিবিলাক চিকিৎসক আছিল, তেওঁলোকে তেওঁৰ যিটো তেওঁ
20 বছৰ বয়সত তেওঁক যি তাৰমানে তেওঁৰ চেকআপ কৰিছে তেতিয়া দেখা গৈছিল কি তেওঁৰ যি লিভাৰ আৰু তেওঁৰ যি আৰু আপোনাৰ চুগাৰ প্ৰেছাৰ সকলোবিলাক কণ্ট্ৰলত আছিল সেই বুলি তেওঁলোকে তাৰ প্ৰমাণিত হৈছে। গতিকে তেওঁৰ যেনেদৰে খোৱা বোৱা কৰে সেই ষ্টাইলটো আমি নিজেও নিজৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিব পাৰোঁ। ৰাতিপুৱা সোনকালে উঠি আপোনাৰ মাইণ্ড পজিটিভ হ'ব, ধ্যান কৰিবলৈ লওক, উশাহ নিশাহ কৰি আপোনালোকে প্ৰাণায়াম কৰিবলৈ লওক, আপোনাৰ আনন্দ বাঢ়িব, ফূৰ্তি বাঢ়িব। গতিকে আমি এটা মানুহ জীৱন পাইছোঁ, সকলোৱে যেন মই অনুৰোধ কৰিছোঁ নিজৰ জীৱনটো কি কাৰণে বেয়া কামত কটাব লাগিছে, হয় নাই? ভাল বেয়া সকলো আমাৰ পজিটিভ নেগেটিভ ভগৱানে ভালৰ এটা তেওঁৰ সৃষ্টি প্ৰক্ৰিয়া চলি যাবৰ কাৰণে আমাক দিছে। গতিকে আপুনি যদি পজিটিভ লাইনত যায় তেতিয়াহ'লে আপোনাৰ জীৱনটো সুন্দৰ হ'ব, আৰু নেগেটিভ লাইনত অকল ডাৰ্ক আছে, এন্ধাৰ আছে। সেই এন্ধাৰৰ মাজত আপোনালোকে কেৱল কি পাব, অকল দুখ পাব, বেজাৰ পাব, সিমানে পাব, আৰু একো নহয়। আৰু পজিটিভ লাইনত অকল পোহৰ আছে। এইখন দেখিছে আপোনালোকে পোহৰ, ইয়াত এখনো আঁৰি থৈছোঁ মই। এইবিলাক চাওক কিমান ভাল ভাল জেগা আছে আকাশখনত। গতিকে আকাশৰ দৰে বিশাল মনটো কৰক আৰু পজিটিভ কথাবিলাক চিন্তা কৰক আপোনালোকে। সকলোৰে জীৱন সুন্দৰ হওক। ধন্যবাদ।